ক্লাছত বাৰু গুড মৰ্নিং ছাৰ মৰ্নিং বহা বাৰু আমাৰ এই কলহ মুখে পানী খোৱাকেইটা আজি নাই অহা নেকি তই দেখা নাই নাই অহা ছাৰ এৰা এই মৌ চুবোৱাকেইটা নাহিলেও দেখোন ক্লাছত ভাল নালাগে ছাৰ সোমাব পাৰোঁনে আহ এই কি হ'ল আজি ইমান দেৰি কৰিছ যে ছাৰ নক'ব ঘৰৰ পৰা ওলাই আহোঁতে সময়তে ওলাই আহিছিলোঁ কিন্তু আহি ফচি গ'লো জেগাত ছাৰ ক'ত ফচিলিনো তই আহি নক'ব ছাৰ ঘৰৰ পৰা সময়তে ওলাই আহিছিলোঁ ভাত পানী খাই বৈ কিন্তু আহি ছাৰ ৰেড লাইটে ইয়াত ফচি গ'লো নহয় কি হ'ল ৰেড লাইটে ইয়াত ফচি গলি তই হয় ছাৰ একদম আহি ৰেড লাইটে ইয়াত ভালেমান দেৰি ফচি গ'লো নহয় আহিব পৰা নাই সেইকাৰণে দেৰি হৈ গ'ল নহ'লে সময়তে পালোহিহেঁতেন ছাৰ এই জধা মূৰ্খ তই ক'ৰ ৰেড লাইটে ইয়াত ফচিলি হে পাখণ্ড ক'ত সোমাই ফগেল ক'ত ৰেড লাইটে ইয়াত পালি তই ছাৰ এই চাৰিআলিৰ ওচৰতে আহি আছো আহি পাওঁ হৈছো জ্বলিলে নহয় ভমককে ৰঙা লাইটটো বোলো উপায় নাই আহিবলৈ গোটেই গাড়ী মটৰ জাম হৈ গ'ল আৰু ৰৈ আছো আৰু ৰঙা লাইট যেতিয়ালৈকে জ্বলি আছে আৰু ৰেড লাইট ইয়াৰ ভিতৰত সোমাই গ'লো যেতিয়া আহিবলৈতো উপায় নাই পুলিচে খেদিব তো সোমাই থাকিলো আৰু ছাৰ জধা মূৰ্খ এই ট্ৰেফিক লাইট জ্বলিলে হ'বলা এই ৰেড লাইট এৰিয়া বুলি কয় তই যা বগে নিজৰ জেগাত বগে যা আৰু এটা ওলোৱাহিয়ে নাই দেখোন এতিয়ালৈকে কণ ক'ত গ'ল কণ ছাৰ সোমাব পাৰোঁনে ইহঁতি আজি দেখিছানে এটাকে ওলাই আছে সি আহি এই তোৰ কি হ'ল আকৌ ইমান দেৰিকে ওলাইছেহি যে স্কুললৈ কিমান টাইমত আহিব লাগে নাজানো ছাৰ আজি অকণমান ঘৰৰ পৰা অহা দেৰি হৈ গ'ল দেৰি হৈ গ'ল কিহত দেৰি হ'ল কি দেৰি হ'ল কি ঘোঁৰা ঘা কাটিছিলি তই ঘৰত অতদে স্কুললৈ সময়ত ওলাই আহিব নোৱাৰ কি কৈছিলি তই ঘৰত কি কৈছিলি মানে ছাৰ আজি আমাৰ ঘৰত দিয়ে নকওঁ ছাৰ তহঁতৰ ঘৰত কি কি চাওঁ কচোন ক কিনো তহঁতৰ ঘৰত যিটো কাৰণে তোৰ দেৰি হ'ল আজি ছাৰ মহাভাৰত আজি আমাৰ ঘৰত কি মহাভাৰত ঐ ছাৰ যুদ্ধ কিহৰ যুদ্ধ নক'ব ছাৰ আমাৰ ঘৰত আজি যিখন যুদ্ধ হৈছে মই যেনে তেনে সেই স্কুল পাইছোহি ছাৰ তহঁতৰ ঘৰত আকৌ যুদ্ধ লাগিবলৈ কিহে পালে কোনে যুদ্ধ লাগিছে কিহৰ পৰা যুদ্ধ লাগিছে নাপায় নহয় এইবোৰ ছাৰ ভাল কথা কৈছে আজি আমাৰ ঘৰত যিখন ভয়ংকৰ যুদ্ধ মা আৰু দেউতাই মামলিখন যুদ্ধ লাগি আছে বুলি ভাবিছে নেকি ছাৰ মই যেন তেনেহে বাচি স্কুল ওলাইছোহি কিহৰ যুদ্ধ লাগিছে আকৌ মা দেউতাই ছাৰ বন্ধন বেংকৰ পৰা আকৌ এইবোৰ বন্ধন বেংকৰ এইবোৰ কিবা কিবি গোটৰ এইবোৰ লোনৰ পৰা পুৰা যুদ্ধ আজি আমাৰ ঘৰত ভাত পানী নোখোৱাকে মই গুচি আহিলো আৰু এই বন্ধন বেংকৰ পৰা আকৌ কিহৰ যুদ্ধ লাগিবলগীয়া হ'ল বন্ধন বেংকৰ এতিয়া চৰকাৰে ঋণ মাফে কৰি দিব সকলোৱে ভালে পাব লাগে তাত আৰু যুদ্ধ লাগিবলগীয়া একো কথা নাই নহয় সেইটোহে মেইন কথাটো ছাৰ এই মাফ কৰি দিয়াটোহে মেইন যুদ্ধটো হৈছে তাৰ আগত ঠিকেই আছিলে মাফ কৰি দিয়াটোৰ পৰা আকৌ কিহৰ যুদ্ধখন হ'ল মানে আমাৰ ঘৰ বন্ধন বেংকৰ প্ৰায় 14টামান লোন আছে ছাৰ গোটৰ মানে এই প্ৰথমটো লওঁতে আমাৰ টিভিটো যে ছাৰ টিভিটো কিনিছিলোঁ তাৰপিছতে আমাৰ চোপা টোপা আৰম্ভ কৰি আমাৰ বাইকখন কিনিলে আকৌ স্কুটি কিনিলে মায়ে পাটৰ কাপোৰ 3যোৰমান কিনিলে ছাৰ এইবোৰ চব আমাৰ বন্ধন গোটৰ বেংকৰ পৰা লৈহে কিনা এইবোৰ ধুনীয়াকৈ দিয়ে আছিলে কিন্তু এতিয়া ফ্ৰী কৰি দিবলৈ বুলি কওঁতেহে এতিয়া কাজিয়াখন লাগি গ'ল ফ্ৰী কৰি দিলে আকৌ কিহৰ কাজিয়া লাগিব লাগে তহঁতৰ ঘৰত বস্তু বাহনি লৈছ বাৰু ঠিকে আছে এতিয়া ফ্ৰী কৰি দিব আকৌ কাজিয়া লাগিবলগীয়া কথা নাই নহয় তই অকণমান বুজাবি ঘৰত গৈ কি ভাল কথা কৈছে ছাৰ মানে কাজিয়া লগা কাৰণটো হ'ল ছাৰ মায়ে মানে আৰু অকণমান লোন লওঁ বুলি কৈছিলে আৰু কেইটামান গোটৰ পৰা কিন্তু দেউতাই নিদিলে ল'বলৈ তাৰপিছত এতিয়া কথাটো হ'ল এতিয়াতো চৰকাৰে ফ্ৰী কৰি দিছে ফ্ৰী কৰি দিয়াৰ কাৰণে মায়ে এতিয়া দেউতাক পূৰা ধৰিছে এতিয়া যদি আৰু 5-6টামানৰ পৰা মই লোন লৈ থলোহেঁতেন এতিয়া ফ্ৰীতে বহুত বস্তু ল'ব পাৰিলোহেঁতেন বাকীটো চৰকাৰে মাৰি দিলেহেঁতেন এতিয়া মিছামিছিকৈ ল'বলৈ নিদিলে নকৈ এতিয়া বহুত লছ হৈ গ'ল নহয় যিবিলাকে লৈ থৈছে পূৰা ফূৰ্তি কৰিছে এতিয়া নোলোৱাবিলাকেহে দুখ কৰিবলগীয়া হৈছে সেইটো কাৰণে মা দেউতাৰ মাজত একদম তামাম যুদ্ধ ছাৰ কি হয় আজি ঠিক নাই এখন ৰাম এইখন দেখোন এতিয়া যুদ্ধ ওলোটাহে হ'বগৈ গৈ দেখোন বাৰু আমি বন্ধন গোটৰ বিষয়ে আলোচনা কৰিলে নহ'ব বৰকে যা আমাক ক্লাছ আৰম্ভ কৰিব লাগে
এই কণ তই আজি ঘৰত গৈ কবিগে তহঁতৰ যুদ্ধখন নাইকিয়া হ'বলৈ বুলি যিসকলে এই বন্ধন গোটৰ পৰা লোন লৈ এই মাছ মাংস খাই পাৰ্টি কৰি বিলাসিতা মাৰি এই চাদৰ মেখেলা পাটৰ মেখেলা মুগা মেখেলা কি মেখেলা আছে যে এইবোৰ কিনি খৰচ কৰিলে এইসকলক ঋণ চৰকাৰে মাফ নকৰে। এই যিসকলে একেবাৰে বিপদত পৰি ব্যৱসায় বাণিজ্য চলাব নোৱাৰি লৈছিলে বা ব্যৱসায় বাণিজ্য সৰু সুৰাকৈ চলাইছে, এই গৰু ছাগলী এই ধৰ গাহৰিকে পুহিছে এটা লোন লৈ কিবা কাম উন্নয়নমূলক কাম কৰিছে, সেইসকলৰহে চৰকাৰে ঋণ মাফ কৰিব। তই ঘৰত গৈ আজি কথাটো কবিগে আৰু চাবি তহঁতৰ ঘৰ যুদ্ধ চফা। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে কনচেংহেঁতৰ স্কুলৰ কাহিনীসমূহ গম পাই থাকিবলৈ জানি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।